চন্দন আৰু খাম্পাই 1 নম্বৰ জাতিৰ বড় জাতিৰ 1 নম্বৰ কালপ্ৰিট বুলি ক'লে চন্দন আৰু খাম্পা এই দুইজনৰ কাৰণে মই আফচু লগত खुलुमबाय मानगोनां रायजोफोर इन्ट्र भिडिअआव जायखौ नुदों बियो क'क्राझार जिल्ला बिपिएफ कमिटि हिसाबै गासैबो उइंसफोरखौ लानानै मोनसे आशीर्बाद जात्रा ब्लेसिंस रेली खालामदों आरो बे आशीर्बाद जात्रायाव 6टा समष्टिया लोगो नांनानै बेवहाय बाहागो लाफैदों दले नोगोरे रायजो राजाफ्रा बिपिएफखौ मोजां मोनग्रा रायजो राजाफ्रा दा बेवहाय मानगोनां आगुनि बारग' गाहाय मावफुं सोद्रोमा हाग्रामा महिलारि बिथां सारा चन्दन आरो खाम्फाखौ बर' जाथिनि आसल बिरोधि आरो खौसेथि जानायाव बिथांमोनानो हेंथा होग्रा होननानै फोरमायदों जे मा खारनाव चन्दन आरो खाम्फाया खौसेथि जानायखौ हेंथा होदों बर' जाथिनि थाखाय मेन कालप्रिटआ बिथांमोनानो होननानै हाग्रामा महिलारि सारा मानि थाखाय बुंदों आरो बिथां हाग्रामा महिलारि सारा बार बार खौसेथि जानो नागिरनायाव चन्दन आरो खाम्फा मोनानो षड़यन्त्र खालामनानै खौसेथि जाहोआखै बिथां हाग्रामा महिलारि सारखौ मेन खुन्थिया हिसाबै बिथांमोनानो गाथेनानै दोनदों बेखौ बिथाङा गावनि खुगाजोंनो फोरमायदों नायलांदों আমাৰ বিপিএফ দলৰ क'क्राझार जिल्ला कमिटिर जितु 6টা সমষ্টি লৈ পেলাই जितु आशीर्वाद যাত্ৰা এটো 100% সাকসেস হৈ গল আৰু ভগৱান বা আল্লাহ বা ঈশ্বৰে ইমান ভাল দিন কৰি দিলে আমাক ইমান বৰষুণো নাই গৰমো নাই মুঠতে মিডিয়াম খুব ভাল কক্ৰাঝাৰ জিলা হিচাপে 6টা সমষ্টি লৈ কৰিছে 6টা সমষ্টিও 100% আমি জিকিমে মুঠতে এই আশীৰ্বাদ যাত্ৰাৰ মেনিংটো হেতুই যে আমি মুঠতে সকলো জাতি জনগোষ্ঠীৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো যাতে আগন্তুক 2025 এই সেপ্টেম্বৰ মাহত যেটো নিৰ্বাচন হ'ব এই নিৰ্বাচনত বিপিএফ দলে যাতে এবছলুট মেজৰিটি পাই পেলাই চৰকাৰ বনাব পাৰে সকলো জাতি জনগোষ্ঠীৰ আশীৰ্বাদ লৈ পেলাই এইটো কাৰণে আমি আজি এই ৰেলীটো কৰি আছো কথা হেতু আৰু আজি আপোনালোকে হুদা নাই ময়ে কম আজি ৰাতিপুৱা 10টা 11টা মানত নিশ্চয় আপোনালোকে সবে আছিল ডিফেন্স বড় ডাঙৰীয়ে এটা প্ৰেছ মিট দিছে এই প্ৰেছ মিটটো ইমান ডাঙৰ প্ৰেছ মিট দিছে বেয়াটো হোৱা নাছিল কিন্তু এটা কথা মই আফসোস লাগিছে এটো হল মানে ৰিটেন নোপোৱাকৈ ইউপিপিএল বা প্ৰমোদ বড়ো পৰা কোনো ৰিটেন এনসাৰ পোৱা নাই আফসু সেক্ৰেটাৰী আফসু বা বড়ো সাহিত্য সভাই কিন্তু আমি ৰিটেনলি ৰিপ্লাই দিছিলোঁ যেহেতু বড়ো সাহিত্য সভা সেক্ৰেটাৰী আৰু আফসু সেক্ৰেটাৰী আমালৈ লেটাৰ লিখিছিল যে 12 তাৰিখৰ ভিতৰত আমাৰ লগত আলোচনা কৰিবৰ কাৰণে আমি এগ্ৰি ৰিটেন আমি দিছে দেই ৰিটেন আমি দিছে যে আমি এগ্ৰি বিপিএফ আৰু ইউপিপিএল একগোট হোৱা ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই আমি আলোচনাত বহিম বুলি আমি ৰিটেন দিছে কিন্তু এইফালে তো মুখেদিহে কৈছে প্ৰমোদ বড়ো বা ইউপিপিএল ৰিটেন দিয়া নাই বুলি ডিফেন্স বড়ো নিজে কৈছে এইটো ৰিটেন দিয়া নাই এইটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কিয় দিব লগা হ'ল ৰিটেন লকচন আগত ৰিটেনটো পোৱা নাই আমি কৈছো যে ইউপিপিএল দলে সেক্ৰিফাইস কৰিব পাৰিব লাগিব সেক্ৰিফাইস মানে হেতুৱে যে আপোনালোকে চৰকাৰ এৰি পেলাই আহিব কাৰণে ৰেডি আছে না নাই আপোনালোকে চৰকাৰ এৰিব পাৰিব লাগিব আপোনালোকে চৰকাৰ এৰি পেলাই আহক আমি বিপিএফ 20টা ইউপিপিএল 20টা আমি ইলেকশন কৰিম কথা হেতুৱে শৰ্ত বান্ধি দিছে বুলি তেওঁলোকে কৈছে কি শৰ্ত দিছে এইবিলাক ককচোন 12 তাৰিখৰ পিছত নিউতে কিবা কিবি খব বুলি কৈছে 12 তাৰিখটো বাচ্চাই থাকক আপোনালোকে 12 তাৰিখৰ পিছত আফসু বা বড়ো সাহিত্য সভাৰ সেক্ৰেটাৰীয়ে কি কয় সেইটো আপোনালোকে শুনি লওক আমি কি শৰ্ত দিছে দিয়া নাই এইবিলাকত লাগি থাকি লাভ নাই মই কৈছো ইয়াৰ গোটেই কিবাটো চন্দন আৰু খাম্পা ইয়াতে জুই জ্বলাই আছে তো
কিন্তু আফসু আপোনালোকে ছাত্ৰ সংগঠন হিচাপে আপোনালোকেও স্থিতি ক্লিয়াৰ থাকক। আমি কোনো দলৰ লগত এইফালে বায়াস হৈ পেলাই কথা নকম বা কাম নকৰিম, এইবিলাক থাকো। কিন্তু নহ'লে ফাঁচি যাব খবৰদাৰ। ইয়াত বিৰাট ডাঙৰ জাল আছে, এইটো মইতো কৈয়ে দিছো। চন্দন আৰু খাম্পা আছে ইয়াত। আগতো চন্দন আৰু খাম্পাৰ কাৰণে মই আফচুৰ লগত মিলাব পৰা নাই। এই দুইজনে মোক ভাগ কৰি লৈ গৈছে, স্পষ্ট কথা। এইটো প্ৰমোদ বড়োৱে আমাৰ বহুত টিচাৰক BTC বাহিৰত পঠাই দিছে। এইটো মই আকৌ লৈ আহিম, এইটো ডাঙৰ ইছ্যু নহয়। মই লৈ আহিব পাৰে, এইটো ডাঙৰ ইছ্যু নহয়, এইটো লৈ আহিম মই। এইটো আপোনালোকে কি ভাবে? এইটোতো জোখৰে হৈ গ'ল না। আমি 22টা অলৰেডি ডিক্লেয়াৰ দিলে, ইহঁতে জানে। ইয়াৰ পিছত মোক লেটাৰ লিখিছে আফচু ছেক্ৰেটাৰী আৰু এই কিবা বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰী। ইয়াত কি আছে ভিতৰত এইটো বুজি লওক আপোনালোকে। মই অলৰেডি 22টা ডিক্লেয়াৰ দিলে, ইয়াৰ পিছত মানে UPPL আৰু BPF ইউনাইটেড হ'ব লাগে বুলি আফচু ছেক্ৰেটাৰী বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে লেটাৰ লিখিছে। ইয়াৰ ৰিপ্লাইটো আমি দিছে। কি ৰিপ্লাই দিছে আপোনালোককতো আজি খোৱাৰ কোনো মই নকওঁ। মুঠতে আমি সেইটোৱে লিখিছে, আমাৰ কোনো আপত্তি নাই। আৰু ডিফেন বড়ো ডাঙৰীয়াই সেইবিলাক মুখেদি কোৱা কথাটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কৰাৰ কোনো প্ৰয়োজনেই নাছিল। ৰিটেন যিহেতু UPPLৰ পোৱা নাই, UPPLৰ পৰা ৰিটেনলি কোনো ৰিপ্লাই পোৱা নাই। আমিহে ৰিটেন ৰিপ্লাই দিছে। আমাৰতো ডকুমেণ্ট আছে, এতিয়া আমি ঠগাব নোৱাৰে। চন্দন আৰু খাম্পাই 1 নম্বৰ জাতিৰ বড়ো জাতিৰ 1 নম্বৰ কালপ্ৰিট বুলি ক'লে চন্দন আৰু খাম্পা। এই দুইজনৰ কাৰণে মই আফচুৰ লগত মিলাব পৰা নাই এক সময়ত। এতিয়া আপোনালোকে চাওক, মই 22টা ডিক্লেয়াৰ দিয়াৰ পিছত আফচু ছেক্ৰেটাৰী আৰু বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে ইউনিফিকেশ্যনৰ লেটাৰ লিখিছে। ইয়াত জড়িত কোন আছে? ইয়াত বেলেগ নাই, আপোনালোকে এই চন্দন আৰু খাম্পা। स' नुनो मोनबाय। भिडिअखौ मा सानो कमेन्ट्सनि गेजेरजों फोरमायहरबानो जाबाय। थेंक इउ भेरि माच फर वाचिं। लाभ इउ।